আমার পাপ্পা মানে কামানিত যাওয়াতে এডাল লাউ আনিছিল লাউ আনি আমার মানে ঘরে তা বানাইছিল তো ওতে মানে থৈছিলো আৰু ৰুই এনে মানে হয় না নহয় বা তাছ নাপাওঁ ন আমি ৰুই পিনি 1 মাহমান হ'ল এনেকুৱা হৈ গৈছে খাইলো প্ৰায় 20টামান খাই গেলো লাউ গিলান গিলাখনত আছিল আৰু এইগিলাখনত আছিল উঠি আছে আৰু আমি থৈছিলোঁ এইটো সচ বহুত ডাঙৰ কিন্তু সচ থৈছিলোঁ সচ থোৱাৰ পাছত তো এবাৰে কি হয় ৰচ নাপাওঁ নহয় মইতো 10 বছৰ দিছোঁ কি ৰেচপন নহয় আমাৰ মা আৰু এইটো মাহী এইটো দাদা লাউ চাবলৈ উঠিছিলোঁ আমি লাউ চাবলৈ খুজিলোঁ আৰু কি কৰিম আমাৰ মালিয়া আছে আমাৰ আমদালো আমাৰ যদি লাউ খাব মন আছে কবি হা